ঠাণ্ডা ঠাণ্ডা হেল্ল' এভৰিৱান, আজি আমি আহিছোঁ ঢলা সাইখুৱা kesakhaiti হালত। ইয়াতে আজি বাবু পূজা আছে আৰু আমাৰ টিকলুজনী টোপনি গৈ আছে। এতিয়া 3টা বাজিছে, ঘৰৰ পৰা আহোঁতে 1টা বজাতে ওলাই আহিলোঁ আৰু পুৰা আন্ধাৰ হৈ আছে দেখিছেনে। আৰু গাড়ীও বহুত আহিছে। ইয়াতে বোলে বহুত দূৰৰ পৰা মানুহ আহে, 2-3 দিনৰ আগৰ পৰাই থাকেহি। যিহেতু পূজা ৰাতি 12টা বজাৰ পৰাই ষ্টাৰ্ট হৈ যায়, সেইকাৰণে আগতীয়াকৈ আহে। আৰু এইফালে দোকানবিলাকো দেখুৱাই দিছোঁ আৰু মেলাও বহিছে। আৰু আপোনালোকে ভিডিঅ'টো চাই যাব শেষলৈকে, স্কিপ নকৰাকৈ। আৰু এতিয়া ভিতৰত সোমাব লৈছোঁ। দেখিছেনে মানুহ ইমান হৈছে, সোমাই যাবই নোৱাৰি। আৰু এতিয়া পূজা কৰি মেলি আহিলোঁ বাহিৰত। এইফালে আমাৰ টিকলুজনীক ফটো মাৰি দিব লৈছে দেউতাকে, আৰু তাইও ধুনীয়াকৈ হাঁহি হাঁহি ফটো মাৰিছে দেখিছেনে। এইবিলাক কৰিব পাৰিলে তাইও ভালেই পায়। আৰু এতিয়া অকণমান পোহৰ হৈছে। আমি আহি গ'লোঁ ফুলদানি ল'বৰ কাৰণে, আৰু ইয়াৰ পৰাই 2টা ল'লোঁ। দেখিছেনে ইমান মৰম লগা ফুলকেইপা। আৰু এতিয়া আহিছোঁ ভজা চানা মটৰ খাবৰ কাৰণে। আৰু টিকলুজনীক অকণমান খেলুৱাবৰ কাৰণে দেউতাকে বহাই দিছিল। তাই নুঠিলেই, দেখিছেনে ভয়ে খাইছেনে কিয়েনে। আৰু এয়া দেউতাকে বেল এপাত কিনি দিছে, আৰু চাওকচোন হুইছেল এটা কিনি দিছে, চৰাই হুইছেল। আৰু এয়া মুনুৱে বজাই চাইছে হুইছেলটো। এতিয়া আহি গ'লোঁ মুনু আৰু মই ইয়েৰিং ল'বৰ কাৰণে। দেখিছেনে ইমান ধুনীয়া ধুনীয়া আছে। আৰু এয়া জেঠাই আৰু এনাইও আহি গ'ল ৰূপাইৰ পৰা। এতিয়া ফাইনেলি পোহৰ হৈ গ'ল। আৰু মই এইযোৰ ল'লোঁ দেই, দেখুৱাই দিছোঁ আপোনালোককো। আৰু এতিয়া আমি পুৰি খাব লৈছোঁ। ঘৰৰ পৰা বনাই লৈ আহিছিলোঁ, পাতিও ঘৰৰ পৰা লৈ আহিছোঁ। যিহেতু ৰাতি 1টা বজাতে আহিলোঁ, একো খাই অহা নাই, সেইকাৰণে পূজা কৰি মেলি খাম বুলি ঘৰৰ পৰা বনাই আনিছিলোঁ। আৰু এইফালে আলু ভাজি, লগতে আছে লাল চাহ। এতিয়া সকলোৱে খাওঁ। আৰু গাড়ী যে ইমানেই হৈছে নহয়, আমাৰ নিজৰ গাড়ীখন বিচাৰি পাবলৈ টান হৈছিলে। আৰু এতিয়া ঘৰলৈ বুলি যাব ওলাইছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ' লগ পাম, বাই।